আকৌ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ধৰিব পাৰিছেনে নাই নাজানো, অকণমান আন্ধাৰ লাগিছে। আজি পাকঘৰৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকিম। এনেকুৱা নৰ্মেল ব্লগ মই কৰা নহয়েই, আজি কৰোঁ বুলি ভাবিছোঁ। আপোনালোকে চাব বুলি আশা কৰিলোঁ ভিডিঅ'টো। একেবাৰে মই গা পা ধুই মেলি গোসাঁইঘৰ গৈ মেলি আহিলোঁ। তাৰপিছতে এতিয়া মই খানা বনাই আছোঁ। যিহেতু ঘৰত একেবাৰে কম মেম্বাৰ আছে, ঘৰৰ মানুহখিনি গ'ল ফুৰিব লখিমপুৰত, আৰু মই অঞ্চু আৰু তুমনহে আছোঁ ঘৰত, আৰু মাজু দাদা আছে। আৰু মই একেবাৰে তুমন দোকান নোযোৱা আগতে একেবাৰে ভাত পানী বনাই আজৰি হৈ লৈছোঁ। যিহেতু তাৰপিছত মই আৰু তাকে চাই থাকিবলগীয়া হয়, দিগদাৰ হৈ যায়। এতিয়া আপোনালোকক দেখাইছোঁ মই কি বনাইছোঁ। এইফালে বনাইছোঁ বন্ধাকবি আলু ভাজি ড্ৰাইকৈ, এইফালে চাহ বনাই আছোঁ, লাল চাহ ৰাতিপুৱা। তাৰপিছতে এইফালে বনাইছোঁ মই এইটো এটা স্পেচিয়েল, এইটো ইয়াত আছে মাটিকাদুৰি, পালেং, মানিমুনি আৰু টেঙেচি। মই কিন্তু বিলাহীটো নিদিলোঁ, কেলৈ টেঙে, আৰু আলু কাটি দিছোঁ। এয়া মোৰ হৈ গ'ল ফাইনেলি। এয়া মই তেল মাৰিলোঁ, বিলাহী দি দিছোঁ তেলত। এয়া মোৰ হৈ গ'ল, একেবাৰে ৰেডি হৈ গ'ল খাবৰ কাৰণে। কিটচেনৰ পৰা ওলাই আহি লগালগ মই কৰিলোঁহি এয়া কাম। লৰালৰিকৈ আহি পেলাই এয়া বিচনা পাৰিছোঁহি, যিহেতু বিচনা পাৰিবলৈ থাকিয়ে যায়। এয়া পাৰি মেলি লৈছোঁ। ৰুমটো একদম অৱস্থা নাইকিয়া কৰি দিয়ে, যিমানবাৰ ভাল কৰোঁ সিমানবাৰ বেয়া কৰে অঞ্চুৱে। এতিয়া আকৌ তুমনৰ বিচনাখন পাৰি লওঁ, আকৌ কাপোৰবোৰ য'ত ত'ত পেলাই থোৱা থাকে। মই একেবাৰে সময়ে মিলাব নাই পৰাগৈ, মানে কাম কৰি কৰি কিটচেনত সোমালে একেবাৰে ওলাবলৈ দিগদাৰ হৈ যায়। সেইটো কাৰণে এইফালে কামখিনি থাকি যায়। এইফালে গোটেইখিনি কৰি মেলি আজৰি হ'লেহে, ৰুমটো চাফ চিকুণ হ'লেহে মোৰ ভাল লাগে। এতিয়া এয়া চাফ চিকুণ হৈ গ'ল। এফালৰ পৰা আপোনালোকক দেখাই দিছোঁ, এইখন আমাৰ বেড, এইখন তুমনৰ। তাৰপিছতে এয়া হৈ গ'ল এজনী মই। আৰু এটা বস্তু দেখাওঁ আপোনালোকক, ৰ'ব। এই ফটোখিনি দেখুওৱা নাছিলোঁ মই, আৰু এটা ইয়াত এইটো মই গিফ্ট পাইছিলোঁ, ড্ৰিম বিগ, ৱেক আপ এণ্ড অচম, বি পজিটিভ, এভইড নিগেটিভিটি। আৰু এইখন হৈছে অঞ্চু আৰু মোৰ ফটোশ্বুট কৰিছিলোঁ সি সৰু থাকোঁতেই, আৰু এইখন তুমনে গিফ্ট দিছিলে। আৰু এইখন অঞ্চুৰ 1 মন্থৰ পৰা 12 মন্থলৈকে 12খন ফটো আছে। কেনেকুৱা আছিলে কি কথা একদম মনত পৰে ন, পিছত চাবৰ কাৰণে, সেইটো কাৰণে ধুৱাই থৈছোঁ। আৰু এইখন আমাৰ পলিয়ে দিছিলে, পলি তাৰ বা পেহীয়েকে দিছিলে। তাৰপিছত ল'ৰাখিনি অকণ খেল। কোনটো কি কৰিছা? ইছ ৰাম, কি কাম কৰিছে চব। কি 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 হাই কৈ দিয়া এইফালে। হাই দাদা। ক'ত দাদা? হাই গাইজ, হাই গাইজ, হাই গাইজ দাদা। তোমাৰ নামটো কৈ দিয়া। তেল ভৰাবা, নামটো কৈ দিয়া। তোমাৰ নামটো কৈ দিয়া। চোৱা এইফালে চাই আছে চবেই, নামটো কৈ দিয়া। নামটো কৈ দিয়া, তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, পাৰ্থৱতী বৰুৱা। পাৰ্থৱতী বৰুৱা, এইটো কি আকৌ? তোমাৰ আমাৰ এতিয়া ভাইটিয়ে ক'ব দেই নামটো। দাদাৰ নামটো পাৰ্থৱতী বৰুৱা, তোমাৰ নামটো কি? দাদা ইমান ধুনীয়াকৈ ক'লে, নমস্কাৰ মোৰ নাম শ্ৰী পাৰ্থৱতী বৰুৱা, আৰু তোমাৰ নামটো কৈ দিয়া। পটুবা নহয়, ভাল নামটো কোৱা। আয়াঞ্চ বৰুৱা কোৱা। অঁ অঁ। আৰু তুমি অঞ্চু কি কৰিছা? খেলিছা? তুমি চাইকেল চলাব জানা? দেখাই দিয়া, চাইকেল চলাটো দেখাই দিয়া। পেডেল মাৰা। অঁ চাইকেল চলাব দেই। অঁ অঁ, জোৰ দিয়া জোৰ দিয়া জোৰ দিয়া। ক'লেহে আহিছে দেখোন চাইকেল। অঁ এইফালে ঘূৰি পেলাই হা, এইটো সেইটো বা। অঁ ভিডিঅ' কৰিছোঁ, চবেই চাই আছে। মানুহবোৰে তোমাক ভাল পোৱা, মোক ভাল পোৱা মানুহবোৰে চাই আছে। মানুহবোৰে ক'ৰ পৰা চাইছে?
ইউটিউবৰ ভিডিঅ' যে দিওঁ ইউটিউবৰ ভিডিঅ'ত ওলাই যাব ভিডিঅ' এতিয়া মই কৰি আছোঁ তাৰপিছত মই এডিটিং কৰি দি দিম তাৰপিছত ভিডিঅ'বোৰ মানুহে দেখিয়ে যাব তেতিয়া তোমাক মৰম দিব হ'ব এতিয়া তুমি চাইকেলখন চলাই মোৰ ওচৰলৈকে আহাচোন আহা চিটটো বেকা হৈ গ'ল নে আহা চাইকেলখন চলাই আহা এতিয়া তুমি জনীটো গাই দিয়া ধুনীয়াকৈ এইফালে চবেই চাই আছে ভাল টেলিং 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 লাইছ থাকি গ'ল হা আই তেনেকৈ নকয় সেনেকৈ নকয় দেই হা 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 তুমি এনেকুৱাই কৈছা এনেকুৱাই কৈছা অঁ 1 2 3 কেইটা কোৱা বিহু কেইটা আমাৰ বিহু কেইটা এই নহয় বিহু কেইটা অসমীয়া বিহু কেইটা 3টা কি কি অঁ তাৰপিছত 2টা হ'ল আৰু এটা কি আহি আছে এতিয়া ৰিচেণ্ট এটা বিহু আহি কাতি বিহু ক'লা আৰু এটা বিহু আহি আছে অঁ আৰু এই এতিয়া বহাগ বিহু আহি আছে ন এতিয়া চানডে মনডে গাই দিয়া ডাঙৰকৈ কোৱা জনী গালা নহয় এই তুমি হেৰি কোৱা এতিয়া তুমি চানডে মনডেকেইটা গাই দিয়া অঁ ঐ অ'পেনিং মই ক'ত আহিলে ৱেডনেছডে তাৰপিছত হেল্ল' এভৰিৱান এতিয়া 12টা বাজি গ'ল মই বিচনা এতিয়া দেখিছে নহয় পাৰিছোঁহে অকণ মানে সময় নাই পোৱা এনেকৈয়ে মানে কামবোৰ কৰি মেলি আজৰি হৈ লৈছোঁ তোমানো গ'ল এতিয়া মই আগফালে অকণমান বহিছোঁ ৰাতিপুৱাৰ পৰা মানে একচুৱেলি ৰ'বলৈ সময় পোৱা নাই অকণমান ভাগৰ লাগি গৈছেগৈ বোলো এতিয়া অকণমান সেই কৰি লওঁ অকণমান বহি লওঁ অঞ্চুৰ লগতো এয়া সি খেলি আছে সেইটো কাৰণে তাৰ লগতে অকণমান বোলো কথাও পাতোঁ বাকী আপোনালোকৰ খবৰ কওকচোন কেনেকুৱা কমেণ্ট বক্সত জনাবচোন খবৰ কেনেকুৱা আপোনালোকৰ ভালে আছেনে আৰু অঞ্চল স্কুল এতিয়া খুলিব আৰু অঞ্চল স্কুলত দিলোঁ সেইটো ব্লগ দিছিলোঁ আপোনালোকে পাইছেনে নাই জানো মই ছটা স্কুল বুলি এখন স্কুল খুলিছে সেইখনতে দিছোঁ তাক আৰু এতিয়া কণ্টিনিউ স্কুল হ'ব এপ্ৰিলৰ পৰা আৰু এতিয়া এইকেইদিনে ঘৰত থাকিবলৈ পাইছোঁ ভালকৈ তাৰপিছততো পূৰা ব্যস্ত হৈ যাব লাগিব ৰাস্তাতে মানুহ গৈছে চাইছোঁ তাৰপিছতে সেই আৰু ব্লগটো চাই থকা আজি দিনটো কি কৰোঁ আৰু আজি স্পেচিয়েল এহাল আলহী আহিব আপোনালোকক দেখাম ন দৰা ন কইনা আহিব ভাত খোৱাকৈ নিমন্ত্ৰণ জনাইছোঁ হা হাই অঞ্চল হাই কৈছে আকৌ ৰাতি ভাত খোৱাকৈ আহিব তেহেঁতি আৰু এইকেইদিন অকলে আছোঁ যদিও মই ব্লগ কৰিবলৈ অকণো টাইম পোৱা নাই কামৰ মাজতে গৈছে আৰু যিকণ সময়ত ফ্ৰী থাকোঁ ফ্ৰী বুলিবলৈ নাই অঞ্চলৰ লগতে সেইকণ সময় গুচি যায় আৰু সেইটো কাৰণে ব্লগবোৰ মই কণ্টিনিউ আচলতে কৰিবলৈ মই এনেকুৱা পপুলাৰ মানুহ নহয় যে মোৰ ব্লগবোৰ এই ভাত খোৱা শাক খোৱাকৈ চাই থাকিব মানুহে একো চাবলগীয়া ব্লগ শিকিবলগীয়া ব্লগ নাথাকে কথা নাথাকে সেইবোৰৰ পৰা সেই তেনেকুৱা ব্লগত মই আজি অকণমান এনে নৰ্মেল ব্লগ এটা বনালোঁ অঞ্চলক লৈ অকণমান আৰু কি বনাওঁ কি খুৱাওঁ এইবোৰ মানে দেখাবলৈ আচলতে মই বেয়া লাগে সেইটো কাৰণে মই কণ্টিনিউ ব্লগ নকৰোঁ কিবা এটা ৰিজন থাকিলেহে কৰোঁ কিবা এটা ভাল দেখাব পাৰিলে শিকিব পৰা বস্তু থাকিলেহে মই দেখাওঁ সেইটোৱে আৰু মই এইটোৰ ভিতৰত এইটোৱে কওঁ আৰু আচলতে ল'ৰা ছোৱালীক শাক পাচলি খুৱাব লাগে সেইটোৰ ওপৰতে মই আজি ভিডিঅ'টো আচলতে মেইন টপিকটো সেইটোৱেই মই আজি ধৰক টেঙামৰা কি কয় এইটো টেঙেচি মানিমুনি পালেং তাৰপিছতে কি আছিলে তাতে এইখিনি মিক্স কৰি বিলাহী দি পেলাই আলু দি একদম চিম্পুলকৈ ধুনীয়াকৈ বনাই দিছোঁ এই ল'ৰা ছোৱালীটোৰ লগতে মানে ডাঙৰে খালেও বহুত ভাল পেটৰ কাৰণে আচলতে মা মছলাবোৰ আমাৰ পেটত পুটুককৈ হজমো নহয় আৰু মানে কেতিয়াবা খাবলৈ মন যায় কিন্তু মাজে মাজে যদি আমি এনেকুৱাবোৰ খাই থাকোঁ আমাৰ পেটৰ প্ৰব্লেম নহয় আচলতে মোৰ বহুত দিনৰ আগত আচলতে কেইদিনমানৰ আগত একদম বেয়াকৈ বেমাৰ পৰি গ'লোঁ পেটৰ বেমাৰ হৈ গৈছিলে বাহিৰত খাই আৰু আচলতে মই বেছি বাহিৰতো নাখাওঁ তথাপিতো ঠাণ্ডাও সোমালে গেছ টাইপত হৈ গ'ল মানে তাৰপিছতে মই একদম মানে ডক্টৰৰ ওচৰত পাবলগীয়া হৈ গৈছিলে ডক্টৰৰ ওচৰত পাবলগীয়া হৈ গৈছিলে আৰু এতিয়া মানে এনেকুৱা এটা হৈ গ'ল মানে খালে এইটো খালে এইটো হ'ব নেকি এইটো খালে এইটো এনেকৈ ভয় এটা সোমাই গ'ল আচলতে ইমান বাচিব নালাগে মানে মই ইমান বাছি কৰি নাথাকোঁ খাই দিওঁ মানে সেইটো কাৰণে অকণমান এতিয়া মানে অকণমান বাছিও নহয় মানে অকণমান ভয় লাগে খাবৰ কাৰণে মানে সেইটো কাৰণে অকণমান শাকজাতীয় বস্তুবোৰ মানুহে খাব লাগে আৰু শাকজাতীয় বস্তুটো ৰাতি খাব নালাগে মোৰ ৰাতি সেইদিনাখন শাক খাইছিলোঁ কাৰণে আচলতে মোৰ বেছি প্ৰব্লেম হৈ গ'ল মই ভাবিছোঁ খুব বমি হৈছিলে ৰাতি মানে তাৰপিছতে সেইটো কাৰণে মানে মানুহে শাক বোলা বস্তুটো দিনত খাব লাগে মই আজি সেইটো কাৰণে দিনত বনাইছোঁ তাৰপিছতে সেয়াই আৰু ৰাতিলৈ ব্লগটো কণ্টিনিউ কৰিম ৰাতিলৈকে যদি ব্লগটো দীঘল হৈ যায় তেতিয়া মই 2টা ব্লগ কৰিম আৰু আজি যদি ব্লগটো মানে এইখিনিতে হৈ যায় তেতিয়া এইটো ব্লগ আপোনালোকে কণ্টিনিউকৈ চাব ঠিক আছে এই অঞ্চল গা পা ধুৱাই মেলি আনিলোঁ এইটো অঞ্চু নিজে ক্ৰীম ঘঁহি আছে চব তুমি ক্ৰীম ঘঁহিছা তুমি গা ধুলা নে কৈ দিয়া গা ধুলো দেই এনেকৈ কৈছে আৰু কিবা এটা কৈ দিয়া কুঁহিয়াৰ খালোঁ মই কুঁহিয়াৰ খালোঁ আৰু কুঁহিয়াৰ খালা আৰু কি খালা চাহ ভুজু মই
এয়া অঞ্চুক গা পা ধুৱাই মেলি আনিছোঁ। আলহী আহিলে মোৰ ভিডিঅ' কৰা নহ'লে। আলহীক চাহ তাহ দি মেলি পঠাই কৰি অঞ্চুৱে কুঁহিয়াৰ খাই কুঁহিয়াৰ কাটি দিলোঁ। দেখিছেনে আপোনালোকে? কুঁহিয়াৰ কাটি দিলোঁ। কুঁহিয়াৰ কাটি দি মেলি বাহিৰৰ পৰা কাপোৰ কানি আনি মেলি অঞ্চুক গা ধুৱালোঁ। ধুৱাই মেলি এতিয়া তাক খুৱাম। ভাত অলৰেডি সি 11টা বজাতে খাই দিলে, সেইটো কাৰণে এতিয়াও ভাত নোখুৱাওঁ। 1টা বাজিছেহে, সেইটো কাৰণে শুই উঠিলে আৰু কিবা এটা আকৌ বনাই দিম। তাক চাই থাকিব ব্লগটো। এতিয়া বাবা বতা দাদা আহিব ন? নাহে এতিয়া তুমি ভণ্টিজনীৰ লগত এনেকৈ মৰম কৰি দিয়াচোন, দেখাই দিয়া কেনেকৈ ভণ্টিক মৰম কৰা তুমি দেখাই দিয়া। মোৰ ভণ্টি অঁ কৰে। অঞ্চুক শুৱাৰ পিছত মই শুবলৈ নাপালোঁ। মোৰ কাষ্টমাৰ আহিলে। এয়া মই ফেচিয়েল কৰি আছোঁ, থ্ৰেডিং কৰিছোঁ, চুলি কাটিছোঁ। এয়া মোৰ কাষ্টমাৰ আহিলে, চ' মই কোনো টাইমেই নাপালোঁ। একেবাৰে সন্ধ্যাহে লগ পাইছোঁ আপোনালোকক। এতিয়া ডিনাৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ। কৈছিলোঁ নহয় আপোনালোকক আলহী আহিব বুলি। আলহী বৰ্তমান পোৱাহি নাই, কিন্তু এগৰাকী পাইছে। দেখাইছোঁ ৰ'ব, এইগৰাকী আমাৰ একেবাৰে বহুত দূৰণি আলহী আৰু। এতিয়া তেওঁক কামত লগাইছোঁ, দুইজনী কামত লাগিছোঁ বনাবৰ কাৰণে। যিহেতু বেষ্ট ফ্ৰেণ্ড বিশ্বদীপা যে, তাই আহিব আৰু তাইৰ হাজবেণ্ড আহিব। আৰু তুমন আহিছে, তুমন দোকানৰ পৰা এতিয়া আহিছে। তুমন আহোঁতে অঞ্চুক অকণমান চম্ভালোতে আমি অকণমান আগবঢ়াই থৈছোঁ কামখিনি। কি বনাওঁ কি নবনাওঁ ব্লগটো শেষলৈকে চাই থাকিব, তেতিয়া গম পাই থাকিব। এয়া মটৰ গুচাই আছোঁ আৰু এইফালে এই পিঁয়াজ কাটিছে বৰ্তমান। এয়া আহি গ'ল বিশ্বদীপা। কেনেকুৱা খবৰ? মজা। আৰু এয়া আলহী আহি গ'ল, ৰুবু আহি বহি আছে। এতিয়া চাহ তাহ দি মেলি এতিয়া মই ভাতত লাগিলোঁ। ভাতত কি বনালোঁ আপোনালোকক দেখাওঁ ৰ'ব। দেখাই আছোঁ, তাই কেমেৰা বেকত আছে। এয়া বনাই আছোঁ মাংস, লোকেল মুৰ্গী। এয়া পলিহে বনাইছে দেই আমাৰ। এয়া অকণমান হেৰি কৰিছোঁ। এয়া তুমনৰ কাৰণে আজি হেৰি খায়, ভেজ খায়। এয়া বন্ধাকবি ভাজি, এয়া বেঙেনা ফ্ৰাই কৰিম। ইয়াতে অঞ্চুৰ মাংস, তাৰপিছত ইয়াতে পনীৰ, তাৰপিছতে পাপৰ ফ্ৰাই কৰিম। এইটো পোলাও বনি আছে, এইটো প্লেইন ভাত বনি আছে। মোক দেখাইছেনে কুকাৰীতে দেখালি? অংশু কি চাইছা? আজি তোমাৰ ঘৰলৈ কোন আহিছে? আজি তোমালোকৰ ঘৰলৈ? আৰু এয়া কোন কোন হয়? মহা আহিছে। অঁ, মহা ভালনে? ভালনে বেয়া? ভাল। শেষত ব্লগ কৰা নহ'লে আৰু আলহীৰ সৈতে দুকপিমান ফটো উঠিলোঁ। আৰু যদি আজিৰ মোৰ ব্লগটো আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ঠিক আছে, আজিলৈ আহিছোঁ তেন্তে, বাই বাই।